हालामनि रादाबाव बरायबाय। गोजोननि नोगोर बिटिआरआव खनले खनले जावले जावले बुथारनाय जाथाय। मानसिनि जिउआ दासान्दि बेसेन गैया। बिटिआरनि सुबुंफ्रा रैखाथि गैया। सानफ्रामबो सुबुंनि जिउ खहा। गसाइगावआव गोदान बोसोरनि नैथि सानावनो गिख्रांथाव बुथारनाय जाथाय। गसाइगाव महकुमानि सिङाव थानाय 2 नं हुदुमखाथा गामियाव 31 नं राजा लामा खाथियाव गिख्रांथाव बुथारनाय जाथाय जायो। गिख्रांथावै बुथारजानानै जिउ गोमानांनाय सुबुंखौ 2 नं हुदुमखाथा गामिनि थागिबि दिलीप सरकारनि फिसाला खकान सरकार 28 बोसोर बैसोनि होननानै सिनायथिनाय जादों। फुंबिलिनि समाव माखासे दुथां सिखावफ्रा दै बोखोग्रा मटरखौ खावनो फैनायावनो नारा-नाथा जानायाव बुथारनानै गालांदों होननानै सन्देह खालामदों नखरनि सुबुंफ्रा। जी এটা হত্যাকাণ্ড আপোনালোকে চালে এইটো আজিৰ দিনত এয়া হৈ পাইছে যে এইটো আমি আচৰিত প্ৰকাশ কৰিছোঁ আৰু আমি নেশ্যনেল লিবাৰেশ্যন ফ'ৰ্চ অফ বেংগলীৰ পৰা আমি দাবীও উত্থাপন কৰিছোঁ যে আমাৰ মহকুমা প্ৰশাসনে অতি কম সময়ৰ ভিতৰত পৰ্যাপ্ত ইনকুৱাৰীৰ মাজত আমাৰ এই কালভিটজন উপযুক্ত কালভিটজনক ধৰিব লাগে আৰু আইনত তাৰ যি শাস্তি হয় সেই শাস্তিৰ আমি দাবী কৰিছোঁ মহকুমা প্ৰশাসন তথা ৰাজ্যিক প্ৰশাসনৰ লগত। আৰু ৰাজ্যিক প্ৰশাসনৰ বিষয়ববীয়া ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ওচৰত আমি এটাই আবেদন এই স্পট অন দ্য স্পটৰ পৰা দাবী জনাইছোঁ যে আমাৰ এই আসামীজনক অতি শীঘ্ৰে মানে কৰায়ত্ব কৰি আমাৰ এই ৰাইজক দেখাব লাগে যে আমি মহকুমা প্ৰশাসনে কি ধৰণে ক্ষিপ্ৰতাৰে আমি কাম কৰি আছোঁ। লগে লগে আজি চৰকাৰত আজি প্ৰশাসনত এনেকুৱা এটা মানে মডিফাইড এটা ছিষ্টেম সেই ছিষ্টেম থকাৰ সত্ত্বেও যে আমাৰ এনেকুৱা এটা উঠন্ত যুৱক খোকন চৰকাৰ উঠন্ত এটা যুৱক 24-25 বছৰ বয়স হৈছে তাক মাৰ্ডাৰ কৰি পেলালে ৰাতিত। তেনেহ'লে আপোনালোকে বিচাৰ কৰক যে আজিৰ দিনত আজি প্ৰশাসনৰ যিটো ক্ষিপ্ৰতাৰে সিহঁতে কাম কৰি আছে তাৰ সত্ত্বেও এনেকুৱা ধৰণৰ মাৰ্ডাৰ সংঘটিত কৰিব পাৰে বুলি আমি নিজে আচৰিত প্ৰকাশ কৰিছোঁ। আৰু লগে লগে আমি নেশ্যনেল লিবাৰেশ্যন ফ'ৰ্চ অফ বেংগলীৰ ফালৰ পৰা আমি মহকুমা প্ৰশাসন ইয়াতে মহকুমা প্ৰশাসন অন দ্য স্পটত আছে। মহকুমা প্ৰশাসনক আমি ৰাইজৰ হৈ এটা দাবী দিছিলোঁ যে ইহঁতে বডিটো পষ্টমৰ্টেম কৰাৰ কাৰণে লৈ যাব ইতিমধ্যে মানে প্ৰি প্লানিং কৰিছিলে। আমি দাবী দিয়াৰ পথে আমি এই ইয়াতে যিটো আপোনালোকে পাব্লিক গেদাৰিং চাইছে ইহঁতৰ মনৰ কথা যে আমি যিহেতু এই বডিখন ইয়াতে পেলাই থোৱা আছে পষ্টমৰ্টেম কৰিবলৈ লৈ যাব তো আজি বডিখন পষ্টমৰ্টেম লৈ যোৱাৰ আগত স্নিপাৰ ডগেৰে ইয়াৰ পৰাই মানে তদন্ত আৰম্ভ কৰিব লাগে। তাৰ লগে লগে বডিখন ইয়াৰ পৰা ল'বলৈ দিব ৰাইজে সেইটোতে আমি একমত আছোঁ। কিন্তু তাৰ লগে লগে আমি মহকুমা প্ৰশাসন ৰাজ্যিক প্ৰশাসন ঊৰ্ধ্বতম প্ৰশাসনিক কৰ্তৃপক্ষ বিভাগীয় কৰ্তৃপক্ষ তেখেতলোকক আমি এটাই দাবী জনাইছোঁ যে অতি শীঘ্ৰে আসামীজনক 24 ঘণ্টাৰ ভিতৰত আসামীজনক কৰায়ত্ব কৰিব লাগে আৰু কৰায়ত্ব কৰি আইনতভাৱে যিটো শাস্তি হয় সেই শাস্তি দিব লাগে আৰু ভুক্তভোগী ফেমিলিটোক ন্যায় দিব লাগে ন্যায় প্ৰদান কৰিব লাগে। অৱশেষত আমি নেশ্যনেল লিবাৰেশ্যন ফ'ৰ্চ অফ বেংগলীয়ে এইটো ঘটনাক তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু লগে লগে প্ৰশাসনৰ যিটো মানে ভূমিকা সেই ভূমিকাকো আজিৰ দিনত ভূমিকাকো আমি শলাগ ল'ব লাগিব যে প্ৰশাসনৰ SDPO আছে মেজিষ্ট্ৰেট আছে ইয়াতে OC আছে সকলোৱে আছে সকলো আহি ইয়াৰ পৰা মানে তদন্ত আৰম্ভ কৰিব বুলি আমাক যিটো আশ্বাসন দিছে সেই আশ্বাসনত আজিৰ দিনত এই মুহূৰ্তত আমি সিহঁতৰ লগত আছোঁ। কিন্তু ইয়াৰ পৰা আসামীজন লৈ যাব আমাক এটা বুজ দি কিন্তু পিছত ইহঁতক আমাৰ অফিচ টু হোম মুভ কৰিব লাগিব সেইটো কাৰ্য যেন ইয়াৰ পৰা আৰম্ভ নহয় তাৰ কাৰণে আমি মহকুমা প্ৰশাসনক দাবী জনালোঁ। ৰাতি উঠিলোঁ টোপনিৰ পৰা বৌ মাতিলে বোলে মটৰ চুৰি লৈছে সিহঁতৰ চালোঁ মটৰ নাই পিছত চালোঁ মটৰটো নাই আৰু তাৰপিছত গোহালি ঘৰত গ'লোঁ গৰু আনিলোঁ গোবৰ পেলাব আহি চাওঁ মটৰখন খেতত পৰি আছে ইয়াতে। তাৰপিছত মটৰৰ ওচৰত আহিলোঁ আহি চাওঁ ইয়াতে বাগানত পৰি আছে ভাতিজা। তাৰপিছত চালোঁ এই ভাতিজা আৰু এইখিনি ঘটনা এতিয়া মাৰ্ডাৰে কৰিল নে কি এইটো মাৰ্ডাৰে হ'ব আৰু কি এইটোৱে সন্দেহ। এতিয়া তাতে পৰি আছিল তেজেৰে পূৰা তেজ ওলাই মূৰত মাৰা বুলি চিন আছে এনেকুৱা পৰি আছিল। টাইমটোতো ক'ব নোৱাৰোঁ পুৱা এনে আমি চাইছোঁ 6:15 মানত চাইছোঁ। নাই এনেকুৱাতো গম নাপাওঁ। এইটোৱে এতিয়া ইনকুৱাৰী লাগে ধৰবা লাগে কোনে মাৰছে শাস্তি লাগে এইটোৱে আৰু কিন্তু আহিছে এতিয়া কি কয় আৰক্ষীয়ে চাওঁ। ল'ৰাজনৰ নাম খোকন চৰকাৰ 28 মান হ'ব 27-28 দিলীপ কুমাৰ চৰকাৰ 2 নম্বৰ হুদুমখাতা। लोगोसे
बुथारजाग्रा कौकान सरकारा बिजेपि राजखान्थि हान्जानि सासे गोख्रों सोद्रोमामोन जायनि थाखाय बिजेपि खालामनायनि थाखायबो सुथुर खालामनानै बुथारजादों होननानै सन्देह खालामदों नखरनि सुबुंफ्रा। কৰিব লাগিব ন আমাৰ লোৱা মতে যি কৰিব লাগে আমিতো চবে আমি উঠাই ৰখি থাকো কোনে কাম কৰিব আমি নেট কৰি ओनसोलनि सुबुंफ्रा बुथारग्रा दायनिगिरि सुबुंखौ हमनानै साजा होआगौमानि गोथै देहाखौ पस्टमर्टम खालामनो थाखाय हरा होननानै थासारिखौ दुंहाव खालामो आरो लोगोसे नेशनेल लिबारेशन फोर्स अफ बेंगलनिफ्रायबो दाबि खालामो आरो पुलिस बिफानजों दान्थे बिदान्थे जायो।